তই চালি নেকি? কেলে চা হেল্ল' গাইজ, গুড মৰ্ণিং। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। গাইজ, অনুপম দুদিন ধৰি মানে কামত অহা নাই। আজি ই আহিছে, তো আজি ইয়াৰ লগত অলপ ধেমালি কৰোঁ ব'লক। কাৰণ মানে মই যোৱাকালি ফোন কৰিছিলোঁ, তেতিয়া ই কৈছিল যে তেওঁ দেউতাকৰ মানে অলপ অসুখ, সেইটো কাৰণে আহিব পৰা নাছিল। আজি আহিছে, চ' এতিয়া যাই কিনে তাৰ লগত অলপ ধেমালি কৰোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। হেল্ল' গাইজ, মই আহি পালোঁ। এতিয়া মোৰ কাষত সেই মানুহজন আছে যাক মই বিচাৰি আহিছোঁ। ঠিক আছে, হেল্ল', এতিয়া ক, ঘৰত যে দুদিন থাকিলি কি কৰি আহিলি? ক, তই যে দুদিন ঘৰত থাকি আহিলি কি কৰিলি ঘৰত গৈ? হা কেলে? তই যে ঘৰত দুদিন থাকি আহিলি কি ক? আৰে ভাই, তই ঘৰত গৈছ, সেইটো তই ভিডিঅ'টো চোৱা নাই? ঐ, মই দিছোতো। মই তোক কি সুধিছো, তই যে ঘৰত থাকিলি দুদিন গৈ কি কৰি আহিলি সেইটো ক। কোৱাত কি আছে ভাই? কি কাম কৰো কি নকৰো চবে গম পাব। পালে কি হ'ল? কাম হয় না ৰূপক দা? দুদিন যে তই থাকি আহিলি ঘৰত, তই চালি নেকি? শুন অনুপম, তই চালি নেকি? কেলে চা ৰখ, কি কৰি আহিলি ঘৰত? ঘৰৰ পৰাতো খাই আছো দেখোন। বিয়া নকৰা মানুহ ঘৰত গেলে কিয় নাহে? সেই বস্তুটো জবাব আমাক ৰাইজে বিচাৰিছে, ক'ব লাগে। আহি এদিন থাকিলি বিয়া আছে, বিয়া খাম। বিয়া খাব তিৰি আহিব 8টা মানত। 8টা মানত তই যাবি কেইটাত? তই কি চাহ খাব যাবি নেকি? চ' গাইজ, এই সুখ দুখটো চবৰ জীৱনত থাকে। এই সুখ দুখৰ মাজত এনেকৈ অলপ হাঁহি ধেমালি কৰি আগুৱাই যাব লাগিব আৰু। চ' সি চাহ খাই গৈ আছে, আহি কিনে আকৌ কামত ধৰিম। হেল্ল' গাইজ, অনুপম এতিয়া চাহ খাব গৈছিল। চাহ খাই আহোঁতে ই মোৰ কাৰণে এইটো কি চকলেট এটা আনি দিলে। তাৰপিছত মই একচুৱেলি গম পোৱা নাছিলোঁ। ই মোক বৰ ধুনীয়া কথা এষাৰ ক'লে যে চকলেটটো বোলে চুহি খায়, চোবাই নাখায় বুলি কৈছে। মইতো গম পোৱা নাছিলোঁ। চ' সি মোক এতিয়া শিকালে যে চকলেটটো চুহি খাব লাগে বুলি। এতিয়া মই আজিৰ পৰা চকলেট খাম, যদিও চুহি কিনি খাম। ই চোবাই খাব মানা কৰিছে মোক। পিছে মোৰ ইফালৰ দাঁতটো অলপ বিষ আছিল, সেইকাৰণে মই কৈছোঁ মোৰ দাঁতটো বিষাই আছে, নাখাওঁ বুলি। তেতিয়াহে ই মোক কৈছে চকলেট চোবাই নাখায় নহয় বুলি। মানে আজি বহুত ধুনীয়া আৰু ডাঙৰ জ্ঞান এটা দিলে। এই জ্ঞানটো মই ফ'ল' কৰিব লাগিব। এই দেখিলে নে জ্ঞানীজন মোক এতিয়াই খাইছে। ই কিমান ডাঙৰ কথা ক'লে, হয় না গাইজ? জ্ঞানী ভাই। চ' গাইজ, আজি ভিডিঅ'টো বেছি দীঘল নবনাওঁ, কাৰণ আজি কাম অলপ বেছি আছে। অনুপম আৰু মই এতিয়া যাব লাগে বেলেগ এটা ছাইডত। চ' ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু বাকী আপোনালোকে জানেই অলৰেডি ইউটিউবত কি কৰিব লাগে নালাগে। যদি ইচ্ছা থাকে কৰি দিব। তেতিয়ালৈকে আহিছোঁ, আকৌ এটা নতুন ভিডিঅ' লৈ বেলেগ দিনা আহিম।